মোবাইল পৰি গ'ল। গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি আহিছোঁ ৰিলছ বনাব উজ্জ্বলাহঁতৰ ঘৰত। এয়া উজ্জ্বলা কি এয়া ষ্টেণ্ড লৈ আমি গৈ আছোঁ ৰিলছ বনাব। হয় কি বস্তু বনাবি তোৰ মোবাইলতে বনাম। নাই নাই তোৰ ৰুমাল ওলা। তুমি পজিশ্যন মিলাই আছো ক'ত বনাম পজিশ্যন গানটো বোলে গানটোতো ঠিক কৰ। ইমান ৰ'দ আম লাগি আছে আম খাম হা আম চিম পাৰি না ভাল লাগিব না খাই। আমাৰ ভিডিঅ'ৰ ছেটআপ হৈ আছে এতিয়া উজ্জ্বলাই ঠিক কৰি আছে। তই চুলি এইটো কি হৈছে আমি এতিয়া ৰিলছ বনাম আৰু শৰ্টছো বনাম তো ইয়ে তো আমাৰ এটা ৰিলছ বনোৱা আহিছে আৰু আছে বনাম ৰিলছ বনাম আকৌ এইটো বনাম আকৌ বনাম मौसम तो देखो মানুহ যে এনেকে কিবা ৰিলছ বনায় এনেকে বনায়। ও উজ্জ্বলা আরে মানে সবে রোদ নাই বাট গরম আছে কিন্তু আমি আছো ছাদৰ ওপৰত এফালে আম লাগি আছে আমো খাম। কাকি পাৰি দিব কোৱা নাখাওঁ এই টেষ্টি লাগিব খাই বল না টেঙা টেঙা লাগিব কাৰো গছত নাই নেকি আৰু সেয়া যে আমি ডান্স ক্লাছৰ সেইফালে পিছফালে যে উঠা গছকেইটা চাইছিলি কেঁচা কেঁচা চিঙিছিল সেই লগে নাপাম মই নিচিনা মানে দে 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 তো আমাৰ ৰিলছ বনোৱা হৈ গ'ল আৰু আমি ঘামি অৱস্থা নাই উজ্জ্বলা মুখটো উজ্জ্বলা জেগা এটা বস্তা দেখা দিছে তোৰ মুখটো এটা বস্তা এই ভাত খেতে ভাত আর দালি লাগিয়েছে ঘটনা ঘটি গ'ল এটা চেন্ডেল ছিঙি গ'ল। আমি আম পাৰিম উজ্জ্বলাৰ লিপষ্টিক উজ্জ্বলাৰ লিপষ্টিক ইকাৰ আমি আম পাৰিম যাৰ আম সিহঁতৰ ঘৰত আমি পাৰ্মিশ্যন ল'ব গৈছোঁ আম পাৰিব দিব না নাই পাৰ্মিশ্যন নল'লেও হ'লে হৈ গ'ল দে না কবি যা হেইট মই নকওঁ তহঁতৰ কাকি তহঁতক গালি নাপাৰে মোক তই কবি মই নকওঁ দেই কাকি আম খাম আমরা আমৰ কাৰণে পাৰ্মিশ্যন ল'ব গৈছোঁ আমি আহি পালোঁ ঘৰ চিচিটিভিও সিহঁতৰ ঘৰ এনেকৈ লাগে বহুত এই নহয় पार्मिशन लोगों से सब्र नहीं हो रहा है आम खाने के लिए किसे परमिशन मिला মানুহে নাই কবি আমি আহিছিলোঁ তাৰপিছত আপুনি নাছিলে মানুহে নাই ঘৰত সেইটো তুমি আম পাৰিম এটা আম পাৰিছে কেইটা তিনটা মোবাইল পৰি গ'ল আৰু মিলি গয়া হৈ যাব হ'ব
এয়া চাৰ মই দেখাই পোৱা নাই ক'ত তুমি এইটো আও আম লেকে ভাগো রে ভাগো ওই যে লেখছ না hey có hai có hai có hai kiếp sai có hai có hai có hai hey ôi 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 খাই আছে কিয় মিঠা না এই আম চুলিলে গ্ৰাইণ্ড কৰিম য়ো আম চাটনি টেষ্টি হৈছেনে জান নাই আমাৰে দম মৰিছিল গৈ থাকো মোৰ ৰিয়েকশ্যনটো অলপ দেখাই দে জাল মানে ডগম পাবি ডগম পাইকে দিয়া অঁ হাতছে এই যাম আমাৰ ঝোল ঝোল ঘৰত গৈ আছোঁ এতিয়া মই আহি পাম আৰু ঘৰ আম খালোঁ জাম খালোঁ তো এতিয়া মই ঘৰত আহি আছোঁ ৰিলছ বনোৱা হ'ল আম খালোঁ তো ঘৰত যাম ঘৰত যাই টোপনি মাৰিম তো গাইজ আজি ব্লগটো এইখিনিতে এণ্ড কৰিছোঁ যদি ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু যিমান পাৰি ইমান শ্বেয়াৰ কৰি দিব বাই বাই